आयो एक बार शिव समाधि में बैठे शिव समाधि में हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ আপোনালোক সকলো ভালে আছে আৰু মোৰ यूट्यूब चैनलলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আগৰ ব্লগসমূহ চাই ভাল পালে বুলি আশা কৰিছো আৰু আজি আমি আছো হৰিদ্বাৰত কালি ৰাতি আহি পালোহি প্ৰায় 10টা মান বজাত পালোহি হৰিদ্বাৰ আৰু ইয়াতে হৰকি পৰি বুলি এডোখৰ ঘাট আছে গংগা ঘাট আৰু ওচৰতে হোটেল বুক কৰি থাকিলো এতিয়া ভাবিছিলো আজি ইয়াৰ পৰা যামগে বুলি দিল্লীলৈ কিন্তু ইয়াত বোলে গংগা আৰতি ৰাতিহে হয় গধূলি তাৰমানে ৰাতিপুৱা নহয় সেইটো কাৰণে গংগা আৰতিটো আহিছো যেতিয়া ফাৰ্ষ্ট টাইম হৰিদ্বাৰলৈ গংগা আৰতিটো চাই যাওঁ বুলি ভাবিছো সেইটো কাৰণে গধূলি গংগা আৰতি চাই ৰাতিপুৱা যামগৈ আৰু দিল্লীলৈ এতিয়া ৰাতিপুৱা অকমান দেৰিকৈ উঠিলো মেলি এতিয়া গা পা ধুই ফ্ৰেছ হলো লাহেকৈ ওলাই যাওঁ অকণমান দিনতে কি পাওঁ ফুৰিবলৈ চাওঁ আৰু অকণমান ফুৰোগে তাৰপিছত গধূলি 6টা বজাৰ পৰা গংগা আৰতি আছে সেয়া চাম চাই পেলাই কাইলৈ ৰাতিপুৱা ওলাই দিম আৰু ইয়াৰ পৰা বলক আপোনালোককো লৈ যাওঁ হৰিদ্বাৰ ফুৰিবলৈ হোটেলৰ পৰা ওলাই পেলাই তলতে টুকটুক এখন পালোঁ আৰু হৰিদ্বাৰ ফুৰিবলৈ ওলাই আহিছোঁ ইয়াতে মানে পেকেজ চিষ্টেম আপোনাৰ 5টা মন্দিৰ ফুৰাব বোলে 5টা মন্দিৰ ফুৰাওঁতে যিমান দেৰি আমাক লাগে তেওঁ ৰৈ থাকিব আৰু 2 ঘণ্টা লাগে বুলি কৈছে তো 800 হয় আমি যেনে তেনে আৰু বাৰ্গেনিং কৰি মেলি 400 টকাত পতাইছোঁগৈ আৰু 400 টকাত বুলি আমাক গোটেই 5টা মন্দিৰ ফুৰাই দিব অকণমান বাৰ্গেনিং কৰিব ইয়াত নকৰিলে মানেতো নহ'ব তো সেয়াই আৰু এতিয়া গৈ থাকোঁ প্ৰথমতে ক'লৈ লৈ গৈছে নাজানো গৈ পেলাইহে গম পাম আৰু প্ৰথমে আমি আহি পালোহি নৱগ্ৰহ মন্দিৰ আৰু এয়া হৈছে নৱগ্ৰহ মন্দিৰৰ ভিতৰ ভাগ ইয়াতে 9টা গ্ৰহৰ মূৰ্তি ৰখা হৈছে আৰু ইয়াতে আপোনালোকে এনেদৰে গোটা পইচা দি খুচুৰা পইচা ল'ব পাৰে এইটো এটা ভাল চিষ্টেম মই দেখিবলৈ পালোঁ আৰু মন্দিৰটোৰ চাৰিওফালে এনেদৰে বুধ শুক্ৰ বৃহস্পতিকে আদি কৰি সকলো গ্ৰহৰ মূৰ্তি ৰখা হৈছে আৰু তাৰপিছত তাৰে এজন লোকে আমাক লৈ গ'ল বহু বছৰ পুৰণি এজোপা ৰুদ্ৰাক্ষৰ গছ দেখুৱাবলৈ এতিয়া আমি ওলাবলৈ লৈছোঁ ইয়াতে চালোঁ আমি দক্ষৰ য'ত যজ্ঞ হৈছিলে য'ত সতীৰ বিয়া হৈছিলে সেই জেগাডোখৰ চালোঁ ৰুদ্ৰাক্ষৰ গছজোপা চালোঁ আৰু এতিয়া আমি যাওঁ নেক্সট ডেষ্টিনেশ্যনলৈ বহি ল'লোঁ একেখন টুকটুকতে তেওঁ ৰৈ আছিলে আৰু এতিয়া আমি যাম গীতা মন্দিৰলৈ এনেকৈ এখন টুকটুক বুক কৰি ল'ব বাৰ্গেনিং কৰিব আৰু অলপমান তাৰপিছত লৈছোঁ বুলি হা দামতে লৈছোঁ তেওঁলোকে কওঁতেতো অলপমান বেছি দাম ক'বই উঠিছিল কাৰণ চবেই বাৰ্গেনিং কৰিব জানে তাৰপিছত কি বুলি কয় এতিয়া আমি গৈ আছোঁ এনেকৈ লৈ ল'ব তেতিয়া সুবিধা হ'ব মানে ইয়াতে চেণ্ডেলযোৰ থৈ পেলাই ফুৰিলে মিলিলে তেওঁ ৰৈ থাকিব তাৰপৰা তেওঁ লৈ যাব ধুনীয়াকৈ গোটেইখন ফুৰাব আৰু शिव समाधि में बैठे पार्वती संग रहते हाथ जोड़े भक्त बोले जय हो बोले हाँ तू ही मुक्ति द्वार खोले जय हो बोले আৰু এয়া হৈছে গীতা মন্দিৰৰ ভিতৰ ভাগ ইয়াতে দশাৱতাৰৰ মূৰ্তিসমূহ ধুনীয়াকৈ স্থাপন কৰি ৰখা হৈছে চাৰিওফালে মন্দিৰৰ মূল ভাগত আছে শিৱৰ লিংগ লগতে ৰাধা কৃষ্ণৰ মূৰ্তি আৰু শ্ৰীমদ ভগৱত গীতাক মূৰ্তি ৰূপত প্ৰতিষ্ঠা কৰি ৰখা হৈছে গীতা মন্দিৰত আমি দৰ্শন কৰিলোঁ এতিয়া আমি গীতা মন্দিৰৰ পৰা ওলাবলৈ লৈছোঁ ইয়াত দৰ্শন কৰিলোঁ ইয়াতে আপোনাৰ দশাৱতাৰৰ যিবিলাক বিষ্ণুৰ ৰূপ সেয়া মূৰ্তি হিচাপে ৰখা হৈছে লগতে নৱৰাত্ৰিৰ মাতাৰ যিকেইটা ৰূপ 9টা ৰূপ সেয়াও ৰখা হৈছে মূৰ্তি হিচাপে
আৰু এফালে আছে হনুমানজী, এফালে গণেশজী, সেয়াও দৰ্শন কৰিলোঁ। এতিয়া যাওঁ আমি নেক্সট মন্দিৰলৈ। আৰু নেক্সট মন্দিৰটোলৈ আহি আমি এনেকৈ অসমৰ পৰা অহা কেইজনমান লোকক লগ পালোঁ আৰু ফুল অকণমান লৈ ল'লোঁ ভিতৰত দিবলৈ কাৰণে। ইয়াতো আছে এজোপা ডাঙৰ ৰুদ্ৰাক্ষ গছ, বহুত পুৰণা বোলে, 6 সাল পুৰণা বুলি কৈছে। আৰু ইয়াতে আমি এনেকুৱা লৈ ল'লোঁ এইবিলাক 10 টকাকৈ। ক'ত দিব লাগে খালি মই নাজানো, এতিয়া গ'লেহে গম পাম ভিতৰলৈ। খুবেই এটা শান্ত পৰিৱেশ আছিল, খুব ভাল লাগিছিল সেই সময়ত তাত থাকি। আৰু সেই সময়ত আমি যে তাত আছিলোঁ তাৰে প্ৰায় 80% মান মানুহ অসমীয়াই আছিল। আৰু তাৰপিছত আমি আহিলোঁ শ্ৰী স্বৰূপ সৎসং ভৱনলৈ। আৰু ইয়াৰ বিশেষতাটো হৈছে যে ইয়াতে ৰাম সেতুত যি পাথৰ ব্যৱহাৰ কৰা হৈছিল, যি পাথৰ উপঙি থাকে, সেই পাথৰবিধ আমি দেখিবলৈ পালোঁ। কিন্তু তাতে ভিডিঅ' কৰা এলাও নাছিলে, সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আমি আহিছোঁ দক্ষ প্ৰজাপতি, দক্ষ ৰজাৰ ঘৰ আছিলে বোলে ইয়াত, দক্ষ ৰজাৰ ৰাজ্য। আৰু ইয়াতে এনেদৰে শিৱ আৰু সতীৰ মূৰ্তি বনাই থোৱা আছে আৰু চাৰিওকাষে কেইবাখনো দোকান আছে। ইয়াৰ পৰা ওলাবলৈ লৈছোঁ। ইয়াতে আছে দক্ষই য'ত যজ্ঞ কৰিছিলে, য'ত মাতা সতীয়ে, দক্ষ ৰজাই য'ত যজ্ঞ কৰিছিলে সেয়া, সেই যজ্ঞৰ স্থানটো আছে। আৰু য'ত মাতা সতীয়ে প্ৰাণ আহুতি দিছিলে সেই জেগাডোখৰো আছে। চালোঁ ইয়াত ভিতৰত মোবাইল মানে লৈ যাবলৈ দিয়ে, কিন্তু ফটো তুলিবলৈ নিদিয়ে। ইয়াতে ফটো তুলিব নিদিয়ে, সেইকাৰণে যিমানখিনিলৈকে পাৰিছোঁ আৰু ইমানখিনিলৈকে দেখাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ। আৰু এতিয়া যাওঁ সোনকালে, নহ'লে আকৌ আমাৰ টুকটুকীয়া আলাজনে কৈছে কি 2 ঘণ্টাতকৈ বেছি হ'লে কিন্তু এক্সট্ৰা চাৰ্জ ল'ম বোলে। ইফালে গোটেই ৰাস্তাত ট্ৰেফিক জামত ফচি আহিছে, সেইখিনি বা কি প্লাছ কৰিব সিহে জানে। আমি কিবা এটা খাবলৈ, আমাৰ 5টা মন্দিৰ চাই হৈ গ'ল। আৰু বেলেগখন দিবলৈ কওঁ। আৰু ইয়াতে পুৰি চব্জি লৈছোঁ, লগতে লচ্চি লৈছোঁ এয়া। আৰু এতিয়া আমি লাঞ্চ কৰি মেলি গৈ আছোঁ হোটেললৈ। 8টা বাজিছে। আমি ভাবিছিলোঁ যদি দেৰি হৈ যায় তেতিয়া মানে হাৰকি কুঁৱাৰীতে ৰৈ দিম আৰু গংগা আৰতি চাবলৈ। কিন্তু 2টা বজাতে নগৈ পেলাই কি কৰোঁ, ইমান ৰ'দ দিছে। সেইটো কাৰণে হোটেললৈ যাওঁ, ৰেষ্ট লৈ তেতিয়া গাটো ধুই আহিব পাৰিম একেবাৰে গংগা আৰতি চাবলৈ। रहते हाथ जोड़े वक्त बोले जय हो बोले, हाँ तू ही मुक्ति द्वार खोले जय। হোটেলত অলপ দেৰি ৰেষ্ট লৈ পেলাই আমি আকৌ ওলাই আহিলোঁ হাৰকি কুঁৱাৰী ঘাটলৈ। সোনকালে আহিলোঁ কাৰণ নহ'লে বেছি ভিৰ হৈ যাব বুলি। আৰু ইয়াতে এনেকুৱা ধৰণৰ অজস্ৰ দোকান আছে, এনেকুৱা পাব আপোনালোকে, য'ত গংগা জল ভৰাই পেলাই লৈ যাব পাৰিব। আৰু এনেকৈ আৰু এনেকৈ ফুলৰ থালি এখন লৈ ল'লোঁ উতলাবলৈ কাৰণে নদীত। ভিতৰতো গৈ এখন লওঁগৈ বুলি ভাবিছোঁ, সেইকাৰণে ইয়াত এখনে লৈছোঁ। ভিতৰতো চামগৈ মানে তাত কেনেকুৱা পায়। আৰু এয়া হৈছে ঘাটৰ ওচৰৰ দৃশ্য। গোটেই নদীখনৰ কাষে কাষে আপোনালোকে দেখিবলৈ পাব অজস্ৰ দোকান। বুলি কৈছে সেই মানুহখিনিয়ে। करम जिसे पुकारे वो पहुँचे गंगा किनारे, न कर मैली तो गंगा तन धोए मन तो गंदा, पलट के फिर नानी बोली बात और बहता पानी। আহিছিলোঁ আৰতি চাবলৈ, কিন্তু ইয়াতে বোলে এনেকৈ স্লিপ কাটি পেলাই মানে অলপমান কিবা এটা পইচা দি পেলাই আৰতি নিজে কৰিব পাৰি। স্মল আৰতি এটা ল'লোঁ আৰু বহুত ইনচিষ্ট কৰিলে মানুহজনে যে কৰি লোৱা বুলি। সেইটো কাৰণে এনেকুৱা স্মল, মিডিয়াম, লাৰ্জ আৰতি থাকে। স্মল আৰতিটো লৈছোঁ, দুইজনীয়ে কৰি যাওঁ বোলো আহিছোঁ তেতিয়া। এতিয়া অলপ পিছত আৰম্ভ হ'ব আৰু আৰতি 6টা বজাৰ পৰা চাগে। আৰতি কৰি মেলি চাই তাৰপিছত গংগাজল লৈ ধুনীয়াকৈ চাকি উটুৱাই দিম গংগা নদীত। गंगा में डूबे नहाए, मन रावण जो लहरों में तूने बहाए,
जो पास तेरे वही तेरा बाकी सब मोह का फेरा तू क्यों আৰতি কৰিলোঁ, পূজা কৰিলোঁ, ধুনীয়াকৈ চাকি উঠোৱাই দিলোঁ। ইয়াত একেবাৰে প্ৰতিদিনে মানে মেলাৰ নিচিনা হৈ থাকে, মানুহ মানে অজস্ৰ মানুহ। হৰিদ্বাৰ চাগে যিমান মানুহ আছে চব গধূলি সময়ত আহি ইয়াতে থাকিল। বহুত ধুনীয়া এটা অনুভৱ। আমি আহি পেলাই এতিয়া হোটেল পালোহি, ধুনীয়াকৈ আৰতি কৰিলোঁ, অলপ দেৰি গংগা নদীৰ কিনাৰত বহিলোঁ, খালোঁ ঢেৰ কিবা কিবি, ফুচকা খালোঁ আৰু কিবা কিবি খালোঁ। তাৰপিছত এতিয়া অলপ দেৰিকৈ ডিনাৰ কৰিম। কিবা কিবি খালোঁ আৰু তাৰপিছত এতিয়া দেৰিকৈ ডিনাৰ কৰিম অকণমান। অকণমান দেৰি ৰেষ্ট লওঁ আৰু গোটেই মানে এইবিলাক দেখিছে নহয়, এইবিলাক গোটেই বস্তু মেলি থৈছোঁ, চব ধুনীয়াকৈ পেকিং কৰোঁ, কাৰণ কাইলৈ ৰাতিপুৱা বাছ আছে দিল্লীলৈ। গতিকে হৰিদ্বাৰৰ জাৰ্ণি আমাৰ ইমানতে শেষ হ'ল। লগ পাম নিউ দিল্লীত।